নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক অনলাইনত কিদৰে পইচা উপাৰ্জন কৰিব পাৰি নিজৰ এন্ড্ৰইড মোবাইলৰ দ্বাৰা এই বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। প্ৰথমতে আপুনি নিজৰ এন্ড্ৰইড মোবাইলৰ প্লে ষ্টৰত গৈ পেইজা PAYZA বা পেপাল এপটো ইনষ্টল কৰি লওক। মই নিজৰ ফালৰ পৰা আপোনালোকক পেইজা এপটো ইনষ্টল কৰিবলৈ ৰিকমেণ্ড কৰিম। আৰু পেইজা এপটো ইনষ্টল কৰাৰ লগে লগে আপুনি সেই এপটো নিজৰ বেংক একাউণ্টৰ লগত সংযোগ কৰিবলৈ নাপাহৰিব। আৰু তাত সিকিউৰিটি সেটিংছবোৰ কমপ্লিট কৰি পেইজাৰ পৰা আপুনি লগ আউট হৈ দিব। তাৰ পিছত আপুনি গুগল যাব, গুগলত গৈ টাইপ কৰিব www.bit.do/earnesy EARNESY। এইদৰে টাইপ কৰি সাৰ্চ কৰাৰ পিছত এখন পেজ তাত আপলোড হ'ব। তাত আপুনি দেখিব uzu.wait বুলি। তাত গৈ প্ৰথমতে আপুনি সাইন আপ কৰক। সাইন আপ কৰিবলৈ আপোনাক নিজৰ ইমেইল লাগিব। তাত এটা পাছৱৰ্ড বিচাৰিব। পাছৱৰ্ডটোত এটা কেপিটেল লেটাৰৰ আখৰ হ'ব লাগিব, এটা সংখ্যা হ'ব লাগিব, আৰু 8টা মিনিমাম তাত চিন থাকিব লাগিব, যিকোনো চিন। সেইবোৰ আপুনি ইমোজিৰ সাইডতে সিম্বলত পাই যাব। তাৰপিছত সাইন আপ কৰক। সাইন আপ কৰি আপুনি তাত এতিয়া উজুত লগ ইন কৰক। লগ ইন কৰোঁতে আপোনাৰ যিটো ইউজাৰ নেম হ'ব, ইউজাৰ নেম দিব। ইউজাৰ নেমৰ পিছত আপোনাৰ পাছৱৰ্ড আহিব। পাছৱৰ্ডটো আপুনি সেই পাছৱৰ্ডটোৱে দিব লাগিব। তাৰপিছত আপুনি স্ক্ৰীনত দেখিবলৈ পাব বাওঁ সাইডে ওপৰত পেইড টু ক্লিক এডছ, তাত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সেই কিছুমান এডভাৰটাইজমেণ্ট আপোনাৰ সন্মুখত ওলাই পৰিব। সেই এডভাৰটাইজমেণ্টসমূহ কিছুমান হ'ব 5 ছেকেণ্ডৰ, কিছুমান হ'ব 30 ছেকেণ্ড, কিছুমান 60 ছেকেণ্ড। সেইবোৰ আপুনি চাওক বা নাচাওক, তাত কোনো ধৰা বন্ধা নিয়ম নাই। মাত্ৰ তাত টাইমাৰটো কমপ্লিট কৰিব লাগে। এবাৰ দুবাৰ আপুনি ক্লিক কৰক। ক্লিক কৰি সময়টো যেতিয়া 5 ছেকেণ্ড হৈ যাব, তাৰ তলত এডাল চিম্বল আহিব। চিম্বলটো আপুনি নিজৰ স্ক্ৰীন টাচ মোবাইলত চিম্বলটো আঁকি দিব। চিম্বলটো আঁকি দিয়াৰ পিছত সেই পেজটো টেপটো কেনচেল কৰিবলৈ তলত এটা ৰঙা চিহ্ন আহিব, তাত ক্লিক কৰক। আকৌ বেলেগ এটা এডলৈ যাওক, সেইটো এবাৰ ক্লিক কৰক। তাত টাইমাৰ কমপ্লিট কৰক। টাইমাৰ কমপ্লিট কৰি তাত যিটো চিম্বল দিব সেইটো এবাৰ ক্লিক কৰি দিয়ক। তেনেদৰে মাত্ৰ ক্লিক কৰি গৈ থাকক। তাৰপিছত আপুনি নিজৰ মাই একাউণ্টছ বুলি ওপৰত দেখিব। মাই একাউণ্টছ এবাৰ ক্লিক কৰক। ক্লিক কৰি তাত দেখিব যে আপোনাৰ ধন কিমান জমা হৈছে। তেনেদৰে যিমানেই ক্লিক কৰি গৈ থাকিব, আপোনাৰ পইচাৰ সংখ্যাও সিমানে বাঢ়ি গৈ থাকিব। আপুনি তাত যিটো উজুত সাইন আপ কৰোঁতে যিটো তাত পেইজা একাউণ্ট দিছে বা পেপাল একাউণ্ট দিছে, তাত আপোনাৰ পইচা জমা হৈ যাব। আৰু এই ৱেবছাইটটোৱে, এই পেজটোৱে খুব লিগেলি পইচা দিয়ে। গতিকে ইয়াত একো চিন্তা নাই। ইয়াত অলপমান কমিশ্যন কাটে টেক্সত গুচি যায়। সেইখিনি পইচা আপুনি বেংকত, তেওঁলোকে US ডলাৰত আপোনাক পে' কৰিব। আপুনি ইয়াত ৰুপিজলৈ কনভাৰ্ট কৰোঁতে অলপমান কমিশ্যন কাটিব। কিন্তু অনলাইনত উপাৰ্জন কৰা এইটো অতি সহজ উপায়। মোৰ যদি এই অডিঅ' ক্লিপটো ভাল লাগিলে, তেতিয়াহ'লে আপোনালোকে লাইক বাটন ক্লিক কৰিবলৈ নাপাহৰিব। থেংক ইউ।